কি সুন্দৰ পৰিৱেশ আপোনালোকে চাই থাকক। চাওক গাইছ, এয়া দেৱীক হাতীৰ ওপৰত উঠাই আছে, আপোনালোকে চাই থাকক। এয়া দেৱীক নুমাই আছে, চাই থাকক। তো গাইছ চাওক, এইটো হাতী, এই হাতীৰে আনিব যাব দেৱীক। চাই থাকক গাইছ, ভিডিঅ'টো শেষলৈকে আপোনালোকক দেখুৱাম দেৱীক কেনেকৈ আনে। তো চাওক, হাতীটো ওলাই আহিল দেৱীক আনিবলৈ। তো গাইছ চাওক, এয়া বেণ্ড পাৰ্টিৰ আয়োজন কৰিছে দেৱীক আনিবলৈ। তো গাইছ আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া কি সুন্দৰ পৰিৱেশ আপোনালোকে চাই থাকক। এয়া হাতী দেৱীক আনিবলৈ গৈ আছে, তো চাওক গাইছ। नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु चित्ररूपेण संस्थिता नमस्तस्यै 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 नमो। তো গাইছ, এইডালে ৰামকল গছ। এতিয়া ৰামকল গছডালৰ আগত পূজা কৰি আছে। তো গাইছ চাওক, তো গাইছ এই ৰামকল গছডালেৰে দেৱী সজোৱা হয়। তো চাওক গাইছ, এয়া চাওক দেৱীক হাতীৰ ওচৰলৈ লৈ যাই আছে, চাই থাকক গাইছ আপোনালোকে। তো চাওক গাইছ, এয়া দেৱীক হাতীৰ ওপৰত উঠাই আছে, আপোনালোকে চাই থাকক। তো গাইছ চাওক, এয়া দেৱীক হাতীত উঠাই লৈ যাই আছে। তো চাওক গাইছ, এয়া দেৱী মন্দিৰ আহি পালেহি। এতিয়া দেৱীক নুমাব, আপোনালোকে চাই থাকক। এয়া দেৱীক নুমাই আছে, চাই থাকক। কি সুন্দৰ পৰিৱেশ।
তো চাওক গাইজ এয়া দেৱীক মন্দিৰৰ ভিতৰলৈ লৈ আহিল। তো গাইজ ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ভাল লাগিলে লাইক কৰি